Dear students and friends, welcome to my YouTube channel DG All in One. সকলোকে মোৰ YouTube channel লৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত পুনৰ লাইভ ক্লাছ আৰম্ভ কৰিছো। আজি আমি পঞ্চম শ্ৰেণীৰ এটি গণিত পাঠ ল'ব বিচাৰিছো। পঞ্চম শ্ৰেণীৰ 4 নম্বৰ পাঠ গুণিতক আৰু উৎপাদক তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছো। পোনপ্ৰথমে গুণিতকৰ বিষয়ে অলপ আলোচনা কৰো। ঠিক আছে, তেতিয়া হলে ক্লাছটো আৰম্ভ কৰো। Date 15, 12, 21 গুণিতক। ঠিক আছে, গুণিতক প্ৰথমতে আমি ধাৰণা জানি লওঁ গুণিতক। ঠিক আছে, গুণিতকনো কাক কয়? যিকোনো এটা সংখ্যাক আন কোনো সংখ্যাৰে পূৰণ কৰিলে যি আমি পূৰণফল পাওঁ তাকে সেই সংখ্যাটোৰ গুণিতক বুলি কয়। গুণিতক মানে কি আকৌ এবাৰ আমি জানি লওঁ। কোনো এটা সংখ্যাক যেতিয়া আন কোনো সংখ্যাৰে পূৰণ কৰিলে এটা পূৰণফল পোৱা যায়, সেই পূৰণফলটোকে কি কৈছে? গুণিতক বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে আমি চাওঁ 2 × 3 = 6। ঠিক আছে, 2 × 3 = 6। 2 আৰু 3 পূৰণ কৰি আমি কি পালো? 6 পালো। এই 6টো হৈছে গুণিতক। 2 আৰু 3 গুণিতক হৈছে কি? 6। ঠিক এধৰণে আৰু এটা লবা 2 × 4 আমি কি লব পাৰো? 8। 3 × 4 12। এইকেইটা হৈছে গুণিতক এই সংখ্যাকেইটাৰ কাৰণে। ঠিক আছে, ধৰিব পাৰিলো। অৰ্থাৎ কোনো এটা সংখ্যাক যেতিয়া আন কোনো সংখ্যাৰে পূৰণ কৰিলে এটা পূৰণফল পোৱা যায়, সেই পূৰণফলটোকে গুণিতক বুলি কোৱা হয়। ঠিক আছে, মনত থাকিব। আমি গুণিতক বুজি পালো কাক কয়? কোনো এটা সংখ্যা আন কোনো সংখ্যাৰে পূৰণ কৰিলে যি আমি পূৰণফল পাওঁ সেই পূৰণফলটোকে কি বুলি কয়? গুণিতক বুলি কয়। ঠিক আছে, আমি উদাহৰণস্বৰূপে যিকোনো সংখ্যা হ'ব পাৰে। ইয়াত আমি 2 3 ললো, 2 4 ললো, 2 6 লৈ আমি যিবিলাক পূৰণফল পাইছো সেইবিলাকক কি বুলি কৈছে? গুণিতক বুলি কৈছে। ঠিক আছে, গুণিতক বুজাৰ পিছত এতিয়া আমি জানিবলৈ চেষ্টা কৰিম সাধাৰণ গুণিতক। সাধাৰণ গুণিতক কাক কয়? ঠিক আছে, আমি গুণিতক বুজিলো। এতিয়া আমি দুটা উদাহৰণ লওঁ। সাপোজ 2 ৰ গুণিতক বিলাক লওঁ। আমি 2 নেউতাখন মাতিলে আমি পাম 2 গুণিতক 2 1 * 2, 2 2 * 4, 2 3 * 6, 2 4 * 8, ঠিক এধৰণে 10 12 14 ... তাৰ মানে আৰু এই ধৰণে বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক আছে, ঠিক এই ধৰণে যে আমি 3 গুণিতকটো চাওঁ। 3 1 * 3, 3 2 * 6, 3 3 * 9, 3 4 * 12, 15 18 ... এই ধৰণে আমি পাই গৈ থাকিম। আমি 2 গুণিতক কি পালো? 2 4 6 8 10 12 14, 3 গুণিতক 3 6 9 12 15 18। এতিয়া আমি সাধাৰণ গুণিতক উলিয়াবলৈ হলে কি কৰিব লাগিব? 2 গুণিতক যিটো হ'ব সেই একে গুণিতকটো 3 ঘৰটো থাকিব লাগিব, 3 হ'ব লাগিব। ঠিক আছে, তেতিয়াহ'লে তাকে আমি কি ক'ম? সাধাৰণ গুণিতক। এটাকে আমি কি সাধাৰণ গুণিতক। গুণিতক কোনবিলাক পাম চাওঁ আহকচোন। সাধাৰণ গুণিতক হ'ব কোনবিলাক? চোৱা, ইয়াত 2 4 6, ইয়াত 2 আছে, ইয়াত 2 নাই, ইয়াত 4 আছে, ইয়াত 6 আছে, ইয়াত 6 আছে কিন্তু ইয়াতো 6 আছে। তেতিয়াহ'লে আমি কি এইটো এটা হ'ল সাধাৰণ গুণিতক। অৰ্থাৎ যিটো 2 ঘৰত থাকিব সেইটো 3 ঘৰতো থাকিব লাগিব, হয়নে? ঠিক আছে, ইয়াত 8 10 12, ইয়াত আছে কি 12 টো হ'ল গুণিতক, সাধাৰণ গুণিতক। ঠিক সেইধৰণে আগলৈ আৰু ওলাই ওলাই গৈ থাকিব। ঠিক আছে, এইবিলাক হৈছে কি সাধাৰণ গুণিতক। বুজি পালা? 2 আৰু 3 সাধাৰণ গুণিতক হ'ব। এই ধৰণে 6 12 এই ধৰণে আমি পাই পাই গৈ থাকিম। আগলৈ যিমান আমি সংখ্যা পাই যাম ঠিক সেইধৰণে সাধাৰণ গুণিতকো ওলাই ওলাই গৈ থাকিব। মই আশা কৰিছো তোমালোকে গুণিতক কনচেপ্টটো বুজি পাইছা আৰু সাধাৰণ গুণিতক। আকৌ এবাৰ ৰিভাইজ কৰিছো, গুণিতক কি কয়? যিকোনো এটা সংখ্যাক আন কোনো সংখ্যাৰে পূৰণ কৰিলে যি পূৰণফল পোৱা যায় সেই পূৰণফলটোকে কি বুলি কয়? গুণিতক বুলি কয়। তেতিয়া বুজিলো আমি যে যিকোনো দুটা সংখ্যা পূৰণ কৰিলে যিটো পূৰণফল পাম সেইটো হৈছে আমাৰ গুণিতক। নেক্সট আহিলে সাধাৰণ গুণিতকলৈ। সাধাৰণ গুণিতক কেতিয়া পাম? এটাত আমি সাধাৰণ গুণিতক নাপাম, দুটা সংখ্যা
তুলনা কৰিব লাগিব তেতিয়া আমি কি পাম সাধাৰণ গুণিতক পাম ঠিক উদাহৰণ স্বৰূপে ললো 2 আৰু 3 সহজভাৱে বুজিবৰ কাৰণে 2 লাইনৰ গুণিতক বিলাক আমি চাই গলো নেক্সট 3 লাইনৰ গুণিতকখিনি চালো ইয়াৰ পিছত কি কৰিলো যিবিলাক গুণিতক 2 লাইনত আছে ঠিক সেই একেখিনি গুণিতক 3 লাইনটো হ'ব লাগিব অৰ্থাৎ কমন যেটো 2 ঘৰ থাকিব হেতু 3 ঘৰটো থাকিব লাগিব ইয়াত এতিয়া চোৱা আকৌ কৈছো 2 আছে ইয়াত কিন্তু নাই ইয়াত 4 আছে ইয়াত নাই 6 কিন্তু দুইটাতে আছে 2 টো আছে 3 টো আছে না 6 টো আছে 2 গুণিতক আৰু 3 গুণিতক ঠিক এদনে 12 টো 2 গুণিতক 3 গুণিতক হেকাৰণে এইবিলাকক কি বুলি কোৱা আছে 6 12 সাধাৰণ গুণিতক কাৰ সাধাৰণ গুণিতক 2 আৰু 3 সাধাৰণ গুণিতক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা ইয়াৰ আজি মই মাত্ৰ গুণিতকৰ কনচেপ্টটো আগবঢ়ালো ইয়াৰ পিছত তোমালোকৰ কাৰণে মই উৎপাদক সাধাৰণ উৎপাদক ঠিক আছে আৰু উদাহৰণ সহ লৈ আহিম ক্লাছটো শেষত পুনৰ এবাৰ অনুৰোধ কৰিছো যিসকল দৰ্শকে প্ৰথমবাৰলৈ মোৰ চেনেলটো চাইছে বা ছাত্ৰ-ছাত্ৰীয়ে চাইছে প্লিজ অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনে ধৰণৰ ভিডিও আৰু আগলৈ পাই থাকা নটিফিকেশন বেলটো অল কৰি ললে তোমালোকে নটিফিকেশন পাই থাকিবা আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু কেনে ধৰণৰ ভিডিও বনালে ভাল হ'ব কমেন্টত লিখি পঠাবা তেতিয়াহলে আজিলৈ ইমানতে ভিডিওটো সামৰণি মাৰিছো